চাওক 6.3 যেটো আছে এইটো কৰাৰ কাৰণে সময় লাগিব কাৰণ যি স্কুলবিলাক অসম গভৰ্ণমেণ্টৰ যেটো আইন আছিলে ৰুল আছিলে সেই ৰুলত নপৰিব যেটো প্ৰভিন্সিয়েলাইজেশ্যন ৰুল বা প্ৰভিন্সিয়েলাইজেশ্যন এক্টৰ আন্ডাৰ নপৰিব সেই বিদ্যালয়খিনিহে আমি প্ৰভিন্সিয়েলাইজ কৰা হ'ব আৰু যিখিনিয়ে বড়ো মিডিয়াম অসমীয়া মিডিয়াম আমাৰ বিটিআৰ অঞ্চলত ৰৈ যাব সেইখিনি বিদ্যালয়হে এই 6.3 বিটিআৰ একৰ্ডৰ মতে এটো প্ৰভিন্সিয়েলাইজ হ'ব আৰু সেই কাৰণে অলপ সময় লাগিছে আৰু ইতিমধ্যে আমাৰ ডাইৰেক্টৰেটে এটো স্ক্ৰুটিনি কৰি অলমোষ্ট শেষ কৰি দিছে আৰু হিটো লাহে লাহে কৈ আমি পৰ্যায়ক্ৰমে গুটেখিনি বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰি প্লাই ইটো বছৰ 2021 ৰ ভিতৰতে ম্যাক্সিমাম 80% শিক্ষাৰ সমস্যা সমাধান কৰাটো আমি বিচাৰিছো মহাজোট বন্ধনত হাগ্ৰামা মহিলাই আসলে যোগদান কৰি বুলি যোৱাকালি ঘোষণা কৰিছে কিবা প্ৰভাৱ পৰিব নেকি নাই এইটো বেষ্ট অফ লাক দিছো মানে আগতে কংগ্ৰেছৰ লগত আছিল একবাৰ বিজেপিৰ লগত থাকিল এতিয়া আৰু মহাগঠবন্ধনত গৈছে গতিকে আমি কংগ্ৰেচুলেশ্যন দিছো বিটিসি বাহিৰত কিমানটা সমষ্টি প্ৰাৰ্থিত্ব দিব নাই এতিয়ালৈকে আমাৰ দলে ফাইনাল কৰা নাই যিখিনি সমষ্টিত আমি দিব পাৰো দিম আৰু বাকিখিনিত আমাৰ যেটো আন্ডাৰষ্টেণ্ডিং হ'ব এই দলবিলাকক আমি সহায় কৰিম ইকো ফ্ৰেন্ডলি খেলিব নেকি বিটিসি ইকো ফ্ৰেন্ডলি বুলি একো নাই পলিটিক্সটো চাওক ডেমক্ৰেটিক্যালি নন ভাইলেন্ট ৱেত পলিটিক্সটো কৰিব লাগে হিটো অলৰেডি পলিউটেড কৰি ফেলাইছে আৰু পলিউটেড কৰা মানুহবিলাকে এতিয়া ইফাল খিফাল কৰি আছে আৰু হি সকলে বেছিকে লম্ফজম্ফ কৰি আছে গতিকে ইকো ফ্ৰেন্ডলি যদি কৰিব লাগে ইয়াত ৰাইজে ভাল হ'ব লাগিব ৰাইজে ডিসিশন ল'ব লাগিব আৰু সবে অৰ্গেনিক্যালি চিন্তা কৰিব লাগিব এটা প্ৰশ্ন কৰিছে যোৱাকালি মানে যেহেতু প্ৰাক্তন ভলন্টিয়াৰ ফৰ্চৰ যিখিনি মানে অধিৱেশন হৈছিল তাতে আলোচনা হৈছিল তাত কি হৈছে মানে মৰণটোৰভাৱে উপেন্দ্ৰনাথ ব্ৰহ্মক মানে ভাৰতৰত্ন প্ৰদান কৰিব লাগে কি কয় নাই নিশ্চয় উপেন্দ্ৰনাথ ব্ৰহ্মক আমাৰ ভাৰতৰত্ন পাব লাগে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ এটা জনজাতীয় মূল্য বড়ো মূল্য এজন ব্যক্তি হিচাপে ছাত্ৰ হিচাপে তেখেতে আমাৰ অধিকাৰৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব পৰিচয় ৰক্ষাৰ কাৰণে তেখেতে সংগ্ৰাম কৰিছিলে গতিকে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে অহা সময়ত তেখেতক ভাৰতৰত্ন দিব পাৰে ইয়াত কোনো অসুবিধা নাই ময়ো আমাৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা মই দাবী জনাইছোঁ অতি শীঘ্ৰে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ভাৰতৰত্ন প্ৰদান কৰিব লাগে আৰু তেখেতসকলে যিখিনি প্ৰাক্তন ভলন্টিয়াৰ আছে তেখেতলোকৰ সংস্থাপনৰ কাৰণে বিটিআৰ চৰকাৰে কি ইতিমধ্যে আমি 10,000 এই আন্দোলনত যোৱা 30 বছৰত ভিক্টিম হোৱা ইয়াত মানে বিভিন্ন স্যাক্ৰিফাইস কৰা মানুহবিলাকৰ কাৰণে 10,000ৰ কাৰণে বিভিন্ন সংস্থাপনৰ পেকেজ অলৰেডি আমি আৰম্ভ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা তেখেতসকলে লাভান্বিত হ'ব খৈৰাবাৰী আঞ্চলিক বাথৌ আফাদে আমাৰ বিটিচিৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ছাৰক আমি তেওঁ চিফ হোৱাৰ পৰা আমি সম্বৰ্ধনা জনাবলৈ আমি সুবিধা পোৱা নাছিলোঁ আজি সৌভাগ্য আমি তেওঁক আজি পাইছোঁ আমি খৈৰাবাৰী আঞ্চলিক বাথৌ আফাদ হিচাপে আমাৰ 53খন গাঁও একেলগে গোট খাই আজি তেওঁক আমি সম্বৰ্ধনা জনালোঁ আজিৰ কাৰ্যসূচী ইমানে আছিলে তেওঁ আজি পেকেজৰ মানে ঘোষণাটো অলৰেডি ষ্টেট গভৰ্ণমেণ্টৰ কোড অফ কণ্ডাক্ট চলি আছে গতিকে তেওঁ আমাক মুখেৰে আশ্বাস দিছে তেওঁ পিছৰ পৰ্যায়ত নিশ্চয় আকৌ আহিব আমাক কথা দিছে আহি তেওঁৰ প্ৰয়োজনীয় আন্তঃগাঁথনিবিলাক চোৱা চিতি কৰি তেওঁ যিটো প্ৰয়োজনীয় তেওঁ দিম বুলি আমাক আশ্বাস দিছে মই সকলো আমাৰ আহি থকা যি বিধানসভা ইলেকশ্যন তাতে যাতে আমাৰ ধৰ্মীয় সংগঠনৰ ফালৰ পৰা আমি সকলোকে আমি আহ্বান জনাইছোঁ যাতে সুকলমে যাতে এই আমাৰ আহি থকা ইলেকশ্যন সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে আমি ধৰ্ম অৰ্গেনাইজ হিচাপে আমি আহ্বান সকলো ৰাইজকে জনাম